নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই গাহৰি মাংস বনাব লৈছোঁ। এয়া গাহৰি মাংস এতিয়া বৰ্তমান বইল কৰি আছোঁ। মাংসখিনি বৰ্তমান বইল কৰা হৈ গ'ল। এই ৰেচিপিটো বনাবলৈ মই লৈছোঁ বইল কৰা গাহৰি মাংস, কেঁচা জলকীয়া আপোনালোকে যদি অলপ বেছি খাই জ্বলাটো তেতিয়া আৰু দিব পাৰে, আৰু নহৰু আদা পিছা, পিঁয়াজ, ঔ-টেঙা আৰু লগতে চেংমৰা শাক কেইডালমান। আপোনালোকে যদি বেলেগ কিবা শাক দিব বিচাৰে তেতিয়াও দিব পাৰে, পালেঙো দিব পাৰে, তেতিয়াও বহুত সোৱাদ লাগে। মই কেৰাহী এখন প্ৰথমে গৰম কৰি লৈছোঁ, তাত মই তেল ঢালিছোঁ। তেলখিনি অলপ গৰম হ'বলৈ দিম। এতিয়া পিঁয়াজখিনি দি অকণমান লৰাই দিম। ইয়াৰ পিছত দিম এতিয়া আদা নহৰু পেষ্টখিনি। অকণমান লৰাই দিম। তাৰপিছত দিম এই জলকীয়াকেইটা। তাৰপিছত দিম হালধি আধা চামুচ। গোন্ধটো লাহেকৈ গৈছে। এতিয়া মই ইয়াত গাহৰি মাংসখিনি দি দিম। মাংসখিনি দিয়াৰ পিছত অলপ লৰাই দিম। দিয়াৰ পিছত এতিয়া সোৱাদ অনুসৰি নিমখ দিম। অলপ লৰাই দিম। লৰাই দিয়াৰ পিছত এতিয়া ঢাকনখন মাৰি দিম। ঢাকনখন খুলি কিনে চাম। তাৰপিছত আকৌ অকণমান লৰাই দিম। কাটি থোৱা ঔ-টেঙাখিনি দি দিম। তাৰপিছত অকণমান লৰাই দিম। লৰাই দিয়াৰ পিছত আকৌ ঢাকনখন মাৰি দিম। 5 মিনিটমানৰ পিছত আমি খুলি পিনে চাম। এইখিনি ধুনীয়াকৈ তেল ওলাই গৈছে। এতিয়া আমি ইয়াত শাকখিনি দি দিম। এই শাকখিনি চেংমৰা শাকখিনি দি দিলোঁ। শাকখিনি দি এতিয়া আমি অকণমান লৰাই দিম। শাকখিনি দি অলপ লৰাই দিলোঁ। এতিয়া আকৌ ঢাকনখন মাৰি থৈ দিম। অকণমান সেই শাকখিনি অলপ গলিব দিম। এতিয়া আমি খুলি পিনে চাম। শাকখিনি ধুনীয়াকৈ গলি গৈছে অলপকৈ। এতিয়া আমি ইয়াত অকণমান পানী দি দিম। পানী অকণমান দি অকণমান লৰাই দিম। লৰাই পিনে এতিয়া আকৌ ঢাকনখন মাৰি দিম। দি পিনে এতিয়া আমি আকৌ ঢাকনখন মাৰি দিম। আমি আমাৰ ৰেচিপিটো খুলি চাম। এয়া ধুনীয়াকৈ সিজি গ'ল, পানীও অলপ শুকাই গ'ল। এতিয়া অকণমান ল' ফ্লেমত অলপ 2 মিনিটমান দি থ'ব। 2 মিনিট হৈ গ'ল। আমি এতিয়া এখন দাঙি চাম। এয়া ধুনীয়া হৈ গ'ল, আমাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ভাল পাত্ৰ এটাত উলিয়াই দিম। ৰেচিপিটো ৰেডি হৈ গ'ল। গাহৰি মাংসৰ লগত ঔ-টেঙা আৰু চেংমৰা সৈতে। খাবলৈও বহুত সোৱাদ। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব পাৰে। Say what you wanna say to me now.